হেই গাইছ বন্ধুবান্ধৱীসকল দেখিছেনে কেনেকুৱা বৰষুণ দিছে এয়া তাতে অকণমান ৰাতিপুৱা হৈছে ৰাতিপুৱা এতিয়া 7টামান বাজি গ'ল এতিয়া 7টামান বাজি গৈছে আৰু মানে 7টামান হৈ 10 মিনিটমান গৈছে এতিয়া কেনেকুৱা বৰষুণ দিছে দেখিছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুবান্ধৱীসকল আহক আজি ভিডিঅ'টো আৰম্ভ কৰি নমস্কাৰ মই প্ৰাঞ্জল প্ৰতিম বৰুৱা মোৰ যোৰহতীয়া পৰা ব্লগ চেনেলটোলৈ বৰষুণৰ মাজতে লাহে লাহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বৰষুণ দিছে এনেকুৱা বৰষুণ দিছে মানে কি কৰিব এতিয়া দেখিছে বৰষুণ দিয়ে আছে আগৰ বতৰ নিচিনা বতৰটো খুব পাগল হৈছে বৰষুণ পাই সেইবিলাক আকৌ মানে হেৰি হৈ গৈছে মানে বহুত এইবিলাক কি হৈছে আগতে মানে বৰষুণ দিয়া আগত এতিয়া খৰাং আছিলে এতিয়া বৰষুণ চৰষুণ নাই তেতিয়া একদম মৰহি আছিলে এইবিলাক মানে সজাল ধৰা নাছিলে এতিয়া সেইবোৰ আকৌ ধুনীয়াকৈ সজাল ধৰিলে পানী পাই এইবিলাক বৰষুণ দিয়াৰ পাছত এইবিলাক আকৌ বন চনবিলাক আছে এইবোৰ কাটিব লাগিব বন চনবোৰ সেই বন মাৰিব লাগিব এতিয়া বৰষুণটো মানে এৰিলে ৰ'দ বা দিলে বন চনবোৰ হেৰি যায় মানে বন চনবিলাক মাৰিব লাগিব বন মৰা দৰৱ দিব লাগিব নহ'লে বনবোৰ কাটিব লাগিব মানে মুকলি কৰিব লাগিব এইবিলাক বস্তু আৰু এতিয়া দেখিছেনে এতিয়া মানে বৰষুণ চৰষুণ এতিয়া এৰিলে আৰু এতিয়া মানে কাম কৰিবলৈ লৈছোঁ লাহে লাহে আৰু এইখিনি মানে মানে ফুটা মানে সেইদিনাখনি হ'ল আৰু লগতে মানে এইবিলাক লগাবলগীয়া আছে বৰ্তমান সেইদিনাখনি দেখাইছিলোঁ এইবিলাক এতিয়া মানে এইবিলাক হেৰিডাল বাঁহ দিছোঁ আৰু ইয়াতো বাঁহ দিবলৈ আছে ইয়াৰ পিছত বাঁহ চাহ দিয়াৰ পিছত ধুনীয়াকৈ ওপৰত বাঁহ ধুনীয়াকৈ দিব লাগিব দিয়াৰ পিছত ঘৰৰ ফ্ৰেমটো উলিয়াই ল'ব লাগিব ঘৰৰ ফ্ৰেমটো উলিয়াই লোৱাৰ পিছত আকৌ মানে বেৰৰ কাম ষ্টাৰ্ট হ'ব তাৰপিছত লাহে লাহে মানে বেৰখিনি লগাম আৰু ঘৰটো এনেকৈ বনাই আছোঁ আৰু ক'ম আৰু কি কাৰণে ঘৰটো বনাই আছোঁ আৰু মানে জনাই আছোঁ এতিয়া মানে এইখিনি এইফালৰ সেইবিলাক লগাব লাগিব বৰ্তমান এইবিলাক ওপৰে ফ্ৰেমটো মানে কৰি ল'ব লাগিব ফ্ৰেমটো কৰাৰ পাছতে বাকী মানে বেৰ চেৰ লগোৱা সেইখিনি মানে কাম হৈ থাকিব লাহে লাহে এইডাল ওপৰি মেইন মাউল এইডাল দি লৈছোঁ মেইন মাউলডাল দিয়াৰ পিছত মেইনডাল আকৌ এইফালে এইডাল লগাব লাগিব এইফালে এনেকৈ লগাব লাগিব তাৰপাছত ওপৰত সেইডাল দি দিব লাগিব এনেকৈ এইখিনি এতিয়া কৰি থকা হৈছে আৰু বাঁহ চাহবোৰ কটা হৈছে আজি শনিবাৰ বাঁহ কাটিব নোৱাৰোঁ কাটি থৈছিলোঁ সেইকেইটা এতিয়া আজি কৰিব লাগিব তাৰপিছত আৰু কাইলৈ আকৌ নতুনকৈ কাটিব লাগিব বৰ্তমান এইখিনি হেৰি কৰি আছোঁ এতিয়া বৰ্তমান এইবিলাক দেখিছে এইবিলাক আৰু গাইজ বন্ধুবান্ধৱীসকল আজি মানে ৰাতিপুৱা এনেকুৱা বৰষুণ ৰাতিপুৱাৰ পৰা বহুত বেছি বৰষুণ আৰু এই পুখুৰীটো মানে পানী নাছিলে একদম পূৰা পানী হৈ গ'ল এতিয়া বৰ্তমান আৰু গাইজ এতিয়া মানে এইকেইডাল বাঁহ লগাই দিয়া হ'ল এইডাল ওপৰকেইডাল লগাই দিয়া হ'ল এইডাল লগাই দিয়া ওপৰ আৰু ওপৰৰ মাউলকেইডালহে লগাব বাকী এইখিনি উঠাই দিলোঁ এইখিনি উঠাই দিয়া হৈ গ'ল আৰু এইখিনি ওপৰত মানে এইফালে মাউল দিলে তাৰপিছত এনেকৈ দিব লাগিব ফ্ৰেমটো সম্পূৰ্ণ হোৱা নাই এতিয়া মানে সেইকেইডালে দিয়া গৈছে মাৰিডালে দিয়া গৈছে এতিয়াডাল মানে মাউলকেইডালে দিয়া গৈছে বাকী ওপৰৰ মাউলকেইডাল আছেই মানে সেইবিলাক দিব লাগিব এতিয়া ৰ'দটো দিছে ৰ'দটো দিয়াৰ কাৰণে অলপ কাম কৰিবলৈ ভাল হ'ব এতিয়া আৰু এতিয়া কেইটা বাজিছে জানো 12টামান বাজি গ'ল বৰ্তমান আৰু এতিয়া এইডাল মানে দিয়া হৈছে বৰ্তমান বাকী আৰু মানে সেইকেইডাল মানে পিছত যিকেইটা বাঁহ কাটিব লাগিব কাইলৈ আৰু আজিতো শনিবাৰ ওপৰ এইকেইডাল মাউলিকেইডালে দিয়া হৈছে এইডাল তাৰপাছত বাকী আৰু মানে ওপৰৰ মাউলিকেইডাল দিব লাগিব আকৌ বাঁহটো কাটিব লাগিব মানে এইফালে কটা আছে কটাকেইটা আজি মানে যিমান পাৰোঁ চেষ্টা কৰিব লাগিব তাৰপিছত বাকী আৰু কাইলৈ কাটিব লাগিব আৰু এইকেইডাল মানে দিয়া হৈছে এইফালৰ পৰা এডাল চাৰিডাল আকৌ চাৰিডালৰ ওপৰত এডাল মাউল দিব লাগিব তেনেকৈ বনিব ঘৰটো ফ্ৰেমটো বৰ্তমান মানে হৈ ল'ব লাগিব তাৰপিছতে কামখিনি হ'ব আৰু এতিয়া আৰু গাইজ আকৌ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালি আৰু ভিডিঅ' নবনালোঁ এতিয়া মানে বান্দৰে মানে অকণমান আমনি কৰি আছে বান্দৰে অকণমান মানে বান্দৰে কি ক'ম এতিয়া বান্দৰে গোটেইখন আমনি কৰিছে ঘৰৰ ওপৰত উঠিছে হেৰি কৰি আছে বান্দৰে পূৰা মানে হেৰি কৰি আছে আৰু মানে পূৰা কি ক'ম আৰু বান্দৰে চব তহিলং কৰি আছে এতিয়া বাহিৰৰ য'তে ত'তে উঠিছে হেৰি কৰি আছে বান্দৰে ওপৰত চলাই আছে বান্দৰে এইবোৰ ওপৰত উঠি আছে দেখিছেনে বান্দৰে এইবোৰ ওপৰত উঠি আছে এইকেইটা ওপৰত উঠি আছে দেখিছেনে কিবা খেলিলে কেনেকৈ কৰে
আৰু এতিয়া আকৌ বন্ধু বান্ধৱীসকল আকৌ আজি নতুনকৈ আকৌ এতিয়া কামখিনি আৰম্ভ কৰি লৈছোঁ। এতিয়া মানে আজি বৰষুণ দি আছে, বৰষুণ মানে এইকেইদিন মানে বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে মানে ভিডিঅ' মানে হোৱাই নাই, ভিডিঅ' ভালকৈ বনাব পৰাই নাই, মানে কামখিনি ভালকৈ কৰিব পৰা নাই, সেইকাৰণে মানে ভিডিঅ'ও দিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই। এনেকৈ মানে বনাই আছোঁ দুটাকৈ আৰু আপোনালোকক দেখাবৰ কাৰণে। আৰু মানে কি ক'ব এতিয়া কামখিনি আকৌ অথনি আগবেলা মানে বাঁহ চাহ কাটিলোঁ, আগবেলা বাঁহ চাহ কাটি পিনি আকৌ এতিয়া মানে বাঁহ চাহ কাটি দিয়া থ'লোঁ। তাৰপিছত আকৌ এতিয়া মানে আৰম্ভ কৰি লৈছোঁ, আকৌ এতিয়া মানে এইখিনি কৰোঁ। মানে ওপৰত লগাবলৈ আহিছে সেইকেইটা মাউলি, তাৰপিছত কালি লগোৱা হ'ল, আজি এতিয়া লগাওঁ। আচাবিলাক কটা হ'ল, এইবিলাক ধুনীয়া এইবিলাক মানে কাটি থ'লোঁ আজি মানে কালি শনিবাৰ আছিল, কালি বাঁহ কাটিবলৈ নহ'ল। আজি এতিয়া পুখুৰীটোৰ কি হ'ল, এইকেইদিন বৰষুণ দি আছিলে, বৰষুণ দি পানী পূৰা পানী হৈ গৈছে বৰষুণটোত, কিন্তু মাছটো এতিয়ালৈ জিওৱা নাই, মাছটো মেলিম আৰু মাছটো আগৰ মাছখিনি আছে বাৰু তাতে। এই বেছি নাই আগৰ মাছ শেষ হ'ল আৰু মানে এজনী বা দুজনী মানে কিমানজনী আছেগৈ আৰু আগৰ মাছ কিমানজনী আছে নাজানো আৰু সৰু সুৰা আছেগৈ কেইটামান। গাইজ বন্ধু বান্ধৱীসকল এতিয়া হৈ গ'ল ৰাতি, আৰু ৰাতি মানে এতিয়া মানে বৰষুণ দিছে, বৰষুণ মানে দিয়া আৰম্ভ কৰিছে। মই এতিয়া মানে গধূলি যাম বুলি ভাবিছোঁ দোকানৰ ফালে, আৰু এতিয়া মানে বৰষুণ দিছে। এতিয়া কি কৰিব, বৰষুণততো যাব নোৱাৰিম, বৰষুণটো এৰিব যাব পৰা হ'ব, এৰিব যাম বুলি ভাবিছোঁ, কি হয়। এতিয়া বৰষুণ দিছে বোলে, চেংচেংকৈ দি আছে আৰু এনেকৈ যাওঁ। ইয়াত বৰষুণ দি আছে, এতিয়া বৰষুণতে যাবলৈ লৈছোঁ, এইফালৰ পৰা গাড়ী আহিছে, গাড়ীখন গৈ লওক, তাৰপিছত পাৰ হ'ম। এইবিলাক বৰষুণটো দি আছে, তথাপিও এনেকৈ পাৰ হৈ যাওঁ। গাড়ীবোৰ ইমানকৈ আহি আছে, পাৰ হৈ পোৱা নাই। আকৌ এতিয়া গাইজ ঘৰ আহি পালোহি, আৰু মানে অথনি দোকানত মানে ভিডিঅ' কৰা নহ'ল, ভিডিঅ' কৰিব নোৱাৰিলোঁ, বৰষুণ দি আছিল, আৰু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, এনেকুৱা হ'ল। আৰু এতিয়া মানে ভাত খোৱা নাই, ভাত খাম, তাৰপিছত আকৌ ভিডিঅ'টো আপোনাক কাইলৈ দেখাব পাৰিব, এতিয়া আৰু ভিডিঅ' নকৰোঁ বৰ্তমান। আৰু বন্ধু বান্ধৱীসকল কালি আৰু মানে ভিডিঅ' নকৰিলোঁ যে, আৰু এতিয়া বন্ধু বান্ধৱীসকল মানে বৰষুণ দিছিলে ৰাতিপুৱা, বহুত বৰষুণ দিছিলে ৰাতিপুৱা মানে, ৰাতিপুৱা উঠাৰ মানে বৰষুণ দিয়ে আছে। এতিয়া মানে বৰষুণটো এৰিছে অলপ আগত মানে। আৰু মানে বন্ধু বান্ধৱীসকল আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, এইফালে চবফালে পোকে খালে, গোটেই সাঁচিপাত গোটেই পোকে খালে পৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমান আছিলে, গতিকে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা, নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ বাই বাই সকলোকে।